যিটো কাম নৰ্মেলি চৰকাৰৰ, সেই কামটো অসমৰ এগৰাকী সাহসী যুৱতীয়ে কৰিবলৈ ওলাইছিলে, আৰু তাতো কিছুমান মিডিয়া আৰু কিছুমান মৰেল পুলিচৰ কাৰণে সম্ভৱ হৈ নুঠিল। বৰ লজ্জাজনক কথা, ইয়াতকৈ লাজৰ কথা আৰু অসমৰ কাৰণে একো নাই। মই ক'বলৈ ওলাইছোঁ সেই বিনিয়োগকাৰীজনৰ কথা, যিজন বিনিয়োগকাৰী বাৰাণসীৰ পৰা আহিছিলে, অসমৰ এটা সম্পদ তেখেতে ভাল পাইছিলে, সেই সম্পদটোৰ ওপৰত তেখেতে কিছু ইনভেষ্টমেণ্ট কৰিলেহেঁতেন। কিন্তু অসমৰ কিছুমান সংবাদকৰ্মী আৰু কিছুমান ব্যক্তিৰ কাৰণে সেই ইনভেষ্টমেণ্টটো সম্ভৱ হৈ নুঠিল। এই বিনিয়োগকাৰীজন সুদামুখে ঘূৰি যাবলগীয়া হ'ল। কিমান লাজৰ কথা ভাবকচোন। তেওঁ কিবা এটা ভাল দেখিছিলে, সেই ছোৱালীজনীৰ লগত, যুৱতীগৰাকীৰ লগত সেই ব্যৱসায়টোত বিনিয়োগ কৰিলেহেঁতেন আৰু তাৰ পৰা কিছুমান প্ৰডাক্ট লঞ্চ কৰিলেহেঁতেন, যিটো অসমৰ ভৱিষ্যতৰ কাৰণে, অসমৰ উন্নয়নত যথেষ্ট কাম দিলেহেঁতেন। কিন্তু আমাৰ কিছুমান চকু চৰহা ব্যক্তিৰ কাৰণে সেইটো সম্ভৱ হৈ নুঠিল। এনেকৈ হ'লে অসমৰ ভৱিষ্যত কিন্তু অন্ধকাৰ হ'ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ইয়াৰ ওপৰত কঠোৰতম কঠোৰ ব্যৱস্থা কৰিব লাগে, নহ'লে অসমৰ ভৱিষ্যত কিন্তু অন্ধকাৰ।